হেল্ল' বন্ধুসকল, বহুকেইজন দাদাই মানে ফোন কৰি কৈ আছিলে, কেইবাজনো দাদাই যে এক্সেণ্টখনৰ ফুল ৰিভিউ এটা লাগে। আপুনিতো ৰাতিহে আনিছিলে, আমি ভালকৈ চাব নোৱাৰিলোঁ। বুকিং হ'ল যদিও মানে তেওঁলোকক ভিডিঅ' এটা লাগে, কাৰণ কেলৈ দামটো মই 295 ফিক্স কৰিছিলোঁ, আৰু 14 চনৰ লাষ্টৰ হিচাপত বোলে দামটো বহুত বেছিকৈ কৈছোঁ। মই তেনেকৈ কৈছে বহুতে, দামটো মানে বহুত অভাৰ প্ৰাইচ কৈছোঁ। তো কিয় কৈছোঁ তাকে, সেইটো হিচাপত মানে ৰিভিউ এটা লাগে। তো বন্ধুসকল, মই কৈ দিছোঁ, গাড়ীখন আপোনালোকৰ 14 লাষ্টৰ হ'ব পাৰে, কিন্তু গাড়ীখন 20-21 চনৰ নিচিনা হৈ আছে। একেবাৰে ফ্ৰেছ হৈ আছে, বাম্পাৰ টু বাম্পাৰ পূৰা অৰিজিনেল পেইণ্টত আছে। তাৰপৰা কোনো ৰিপেইণ্ট টাচপেইণ্ট একো নাই, পূৰা চিল হৈ আছে। আজি ইঞ্জিনটো মই দেখুৱাম, চাই থাকিব বন্ধুসকল। সেইকাৰণে দামটো মই দামত কিনিছোঁ, কিবা এটাহে থাকিব মানে, যিটো দামত দিছোঁ। গাড়ীখন মানে ইমানেই ভাল হৈ আছে, এখন গাড়ী মানে 1 লাখৰ ওপৰত চলিলেও একো নহয় মানে। মাত্ৰ 34,000 কিমান চলি আছিলে, মইহে 35,000 কৰিছোঁ। আপোনালোকে কিলোমিটাৰটো বন্ধুসকল ডিলাৰত হিষ্ট্ৰী চেক কৰি চাব পাৰিব, ইমানেই মজা হৈ আছে গাড়ীখন। মই সেইকাৰণে মানে দিনত এটা ভালকৈ আজি, সেইকাৰণে মই অকল ভিডিঅ'টো বনাবৰ কাৰণে গাড়ীখন ধুৱাইছোঁ, কাৰণ বুকিংটো হৈয়ে আছে ন অলৰেডি। তথাপিতো মই নোধোৱালেও হ'লহেঁতেন, কিন্তু কেইবাজনো দাদাই ফোন কৰি কৈ আছে ফুল ভিডিঅ' এটা লাগে। খালি গাড়ীখন এইখন অকণ স্কেচ এটা আছে দেই, সেইটো কোনো হেৰি নহয়, সেইখন স্কেচ এটা আছে। আৰু বাকী গাড়ীখন চাওক, পূৰা চিল হৈ আছে, দেখিছেনে? এইবিলাক চাওক, কোনো এক্সিডেণ্টেল নহয়, পূৰা চিল হৈ আছে। ভিতৰৰ চাওক, কণ্ডিশ্যন চাওক কি ধুনীয়া হৈ আছে, দেখিছেনে? চিট কভাৰ একোৱে লগাব নালাগে বন্ধুসকল, চাওক পূৰা একদম মানে একদম একেবাৰে ফ্ৰেছ হৈ আছে, একোৱে কৰিব নালাগে। এইফালে এবাৰ চাওক, এইবিলাক গোটেই চিল হৈ আছে, দেখিছে নাই? তাৰপৰা এইফালে বেকফালেও এইটো এচি ল'ব পাৰিব। গাড়ী পূৰা একদম অ'কে হৈ আছে, চব একদম চাকাচাক হৈ আছে। আৰু ক'তো অকণ মামৰ অকণো বুলিবলৈ মামৰ অকণো নাই, চব পূৰা ফ্ৰেছ হৈ আছে, দেখিছে নাই? আৰু এইটো এলয় লাগি আছে। আৰু এইফালৰ টায়াৰটো এবাৰ দেখুৱাই দিওঁ, এইটো চব বন্ধুসকল, পূৰা গাড়ী একদম গুলি হৈ আছে, পূৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আৰু এই চাইডৰ পৰা লুকছটো এনেকুৱা হৈ আছে চব, আৰু বেক চাইডৰ পৰা লুকছটো এনেকুৱা হৈ আছে বন্ধুসকল। এতিয়া মই আপোনালোকক হেৰিটো খুলি পেলাই দেখুৱাম, ডিকিটো খুলি পেলাই দেখুৱাইছোঁ, চাই থাকিব। ডিকি খোল খাই গ'ল, ডিকি পূৰা চিল হৈ আছে, দেখিছেনে? চাওক বন্ধুসকল। আৰু এইটো কভাৰো আছে দেই, এখন থাকিব পৰা এইটো কভাৰো আছে। আৰু ডিকিটো কিমান ডাঙৰ, দেখিছেনে? আৰু টায়াৰ চাওক, অকণ মামৰ অকণো নাই, দেখিছেনে? এইবিলাক পূৰা চিল হৈ আছে, চাওক জেক চেক, দেখিছেনে? আৰু এইটো মই মাৰি দিওঁ। আৰু এইফালৰ পৰা চাওক লুকছটো, ব্ৰেকত খালি অকণমান এইকণ চিকুত, দেখিছেনে? অকণমান এইটো ব্ৰেকত চাই ক'ৰবাত লাগিছিলে দেই। আৰু এইফালৰ পৰা চাওক লুকছটো এনেকুৱা হৈ আছে। আৰু এইফালে চাওক, ক'তো অকণ মামৰ অকণো নাই, দেখিছেনে? আৰু এইফালে দৰ্জা চৰ্জা পূৰা চিল হৈ আছে বন্ধুসকল, দেখিছেই নহয়? আৰু মেট চেট পূৰা ডাবুল মেট লাগি আছে, চাই লওক। গাড়ী পূৰা একদম মজা হৈ আছে, একোৱে কৰিব নালাগে বন্ধুসকল, গম পাইছেনে? তাৰপৰা এখন মাৰি দিওঁ দৰ্জাখন, আৰু এই চাইডৰ পৰা চাওক লুকছটো কি ধুনীয়া হৈ আছে, বুজিছেনে? আৰু আজি মই ষ্টাৰ্ট দি পেলাইও দেখুৱাম গাড়ীখন। আনোতে 34,000 কিমান চলি আছিলে, মই 35,000 কৰিলোঁ। আৰু গাড়ীখন চলোৱাই নাই, চাওক অনা 35,100 হৈ আছিলে, 8 কিলোমিটাৰমানহে চলিছে। আৰু তলটো চাই লওক, বুজিছেনে? গাড়ীখন ষ্টাৰ্ট দি দিওঁ, খুচুৰা নাই, এইটো চাওক গাড়ী ষ্টাৰ্টতে আছে অলৰেডি, দেখিছেনে বন্ধুসকল? আৰু এচি চেচি পূৰা অ'কে আছে। আৰু এইবিলাক গিয়াৰ চিয়াৰবিলাক একো ক'বই নালাগে মানে, এইবিলাক চাওক পূৰা একদম গাড়ী একদম স্মুথ হৈ আছে মানে, পূৰা অ'কে হৈ আছে বন্ধুসকল। আৰু এইফালেও কি থ'ব পাৰিব, ইয়াত USB লগাব পাৰিব, অক্স কেবল, চাৰ্জৰ পইণ্ট আছে, দেখিছেনে? এইফালে মিউজিক ছিষ্টেম, এইফালে ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে, পাৱাৰ উইণ্ডো। তাৰপৰা এইফালে মই হেৰিটো দেখাই দিওঁ, গাড়ী ষ্টাৰ্টতে আছে অলৰেডি, দেখিছেনে? হেণ্ড ব্ৰেকটো লগাই লওঁ ৰ'ব, গাড়ী বেকলৈ গুচি যাব। এইফালে চাওক বনেট পূৰা চিল হৈ আছে, দেখিছেনে বন্ধুসকল? এখন পূৰা চিল হৈ আছে, চাওক এখন চিল। ইঞ্জিন চাওক ষ্টাৰ্টতে আছে, দেখিছেনে? একদম একেবাৰে চাউণ্ড, আজিকালি লেতেৰা হৈ আছে, ধূলি চুলি পৰি আছে। ইঞ্জিন পূৰা চিল, চাই লওক একোৱে নাই, চাওক দেখিছেনে? চাই লওক, ভালকৈ চাই লওক। এইফালে এখন চিল, বনেট চিল, এইফালে এখন চিল, চাই লওক ধুনীয়াকৈ মই ৰিভিউ দি দিছোঁ। গাড়ীখন ষ্টাৰ্টত থাকিলে মানে বন্ধুসকল একো গমেই নাপায়, তেনেকুৱা হৈ আছে। আৰু
ষ্টাৰ্টটো অফ কৰি দিওঁ আৰু মানে একোৱে কৰিব নালাগে আৰু দেখিছেনে বন্ধুসকল চাওক ইমান ধুনীয়া হৈ আছে গাড়ীখন এইখনৰ প্ৰাইচটো সেইটো 295 ফিক্স আৰু বুকিঙো হৈ গ'ল 295ত মই জাষ্ট অকল ৰিভিউটো বহুত কেইজনে লাগে বুলি কৈ থকাৰ কাৰণে দেখুৱাই দিলোঁ বন্ধুসকল এতিয়া চলাই পেলাইও দেখুৱাম চাই থাকিব বন্ধুসকল খালি এই টায়াৰটো অলপ গৈ আছে আৰু মানে আৰু টায়াৰ যিকেইটা টায়াৰ আছে গোটেইকেইটা অৰিজিনেল টায়াৰ লাগি আছে গাড়ী কিনোতে যিকেইটা টায়াৰ লগত আহে বন্ধুসকল সেইকেইটা টায়াৰ লাগি আছে এইবিলাক টায়াৰ কিমান 40-45,000 চলে 35,000 চলিছে আৰু 10,000 চলিব 10,000 চলাৰ পিছতহে চেঞ্জ কৰিব লাগিব বন্ধুসকল তো সেই দেখুৱাই দিলোঁ বন্ধুসকল এতিয়া মই অলপ চলাই পেলাইও দেখুৱাম ব'লক প্ৰথমতে উলিয়াই লওঁ ছাৰ্ভিচিঙৰ পৰা দেই উলিয়াই পেলাই চলাই পেলাই দেখাই আছোঁ চাই থাকিব আৰু বন্ধুসকল দেখিছে নাই গাড়ী চাওক একোৱে টানাটানি নাই চাওক পূৰা একদম অ'কে দেখিছে নাই চাওক চলালে মানে একো গমেই নাপায় মানে নতুন গাড়ী এখনৰ লেখীয়া হৈ আছে বন্ধুসকল এতিয়াও পূৰা একদম অ'কে হৈ আছে আৰু মানে যিজনে বুকিং কৰিছে যদি তেওঁ লয় মানে ভাল গাড়ী এখন পাব আৰু মই কৈ দিছোঁ আৰু যদি কেঞ্চেল হয় কিবা কাৰণত যদি বেলেগে পায় তেতিয়াতো এইটো নাজানো বাৰু কিন্তু বহুত মজা হৈ আছে গাড়ী মই কৈছোঁ নে AC মিউজিক ছিষ্টেম আপোনাৰ গাড়ীৰ কণ্ডিশ্যন একদম মানে A1 হৈ আছে বন্ধুসকল বহুত মজা হৈ আছে বন্ধুসকল তো সেয়াই আৰু দেখাই দিলোঁ দেই ভিডিঅ'টো ইয়াতে সামৰিব লাগিব বন্ধুসকল বাই বাই